এই বিজিটো ভুজিয়াটো পাছ কৰি তুমি নিজৰ সপোনৰ কথা কোৱা নাই তুমি নিজৰ কষ্টৰ কথা কোৱা নাই কষ্ট হৈছে সপোন ভঙাৰ কষ্ট ভুগিবলগীয়া হৈছোঁ কিন্তু মইনা আছে নহয় আপুনি মোৰ লগে লগে থাকি এই পেকবোৰ বনাই থাকিলে মইতো আপোনাৰ লগত আছোৱেই একেলগে বেপাৰ কৰাৰ প্লান পাতিছোঁ যেতিয়া মই আৰু আপোনাৰ লগে ৰাত নাই আপুনি যে বেপাৰ কৰি আছে বেপাৰ কৰিবলৈ মূলটো মূলধনে মূলধন নালাগে নহয় চব মাটিৰ বেপাৰ কৰিবলৈ লাগে কেৱল মাটি একো নিদিলে এইখিনি কথা কমচে কম জানো যে মাটিক লৈ কোনো বেপাৰ নচলে চলাব পাৰি কেৱল দালালি আচলতে আমাৰ কামটো বহুতে দালালি বুলিয়েই ক'ব কিন্তু মোৰ মতে য'ত ইনকাম হয় য'ত প্ৰফিট হয় সেয়াই বিজনেছ আপুনি কি ঘৰত আছে অফিচলৈ যোৱা নাই দুদিনৰ ছুটি লৈছোঁ ৰ'বা ঘৰতে সৰু সুৰা বহুত কাম কৰি আছে মই মোৰ বোৱাৰীজনী খবৰ ল'বলৈ আহিছোঁ এতিয়া অনবৰতে হাঁহি খবৰ টান পায় কি কৰি ভাল পায় কি কৰি ভাল পায় ছবি আঁকি ভাল পায় গল্প কবিতা আপুনি কি কৰি ভাল পায় সেইবোৰ কৰাতকৈ এই ৰাস্তাত গৈ ভিক্ষা কেনেকৈ বুজিব লাগে সেই পৰীক্ষা বেছি ভাল মই পৰীক্ষাত একদম ভাল লিখাই চাউল নাখাওঁ মিঠাই নাখাওঁ আৰু এইবোৰ খুৱাই তুমি মোক কি কৰিব বিচাৰিছা যে তোমাৰ ল'ৰা পঢ়াত যিমান ভাল আমাৰ ল'ৰা সিমানে বেয়া এই ঘৰ ভাঙি মই বেলেগ পৰা দুখত থাকিম মই আপোনাৰ সেইবোৰৰ মাজত খুব বিচাৰি যোৱা ছোৱালী খংতি নহয় আপোনাৰ মনটোত কি কথা সুখী হয় কি কথা দুখী হয় মই আজিলৈকে ভালকে বুজিয়ে নাপালোঁ চাগে বুজি পোৱা নাই কথাতে আপোনাৰ ইমান অধপতন কেনেকৈ গ'ল আপুনি মোৰ বন্ধু কেনেকৈ কৰিছে বন্ধু আপুনি আপোনাৰ লগত বন্ধুত্ব কৰি আপোনাক ঘূৰাই ঘূৰাই খুৱাই খুৱাই মোৰ কি লাভ হ'ব যদিহে এই ঘৰ মাটিখিনিকে এই মোৰ নামত কৰি ল'ব নোৱাৰোঁ এইটো আৰু বাছ কৰি দিবাচোন নে ফুটাও কৰিলে আপুনি অলপ বেয়া হৈ যায় যে কয় যাতে আপোনাৰ মাতনি ঘৰ পৰিৱেশ বিনষ্ট নকৰে মই আৰু পঢ়া শুনাত ক্ষতি নকৰোঁ জিকিব নোৱাৰিম বুলি ভাবি চিধাই যুদ্ধভূমিৰ পৰা পলাই গ'ল নহয় নে পুতৌ কৰিলে মোক আপুনি নিজে হাৰি আপুনি খুব জিকাই থৈ গ'ল এইটো ফাষ্ট কৰিবা হামিংটো অলপ ফাষ্ট কৰিবা
কি কয় বৰুৱালী মাতিব এদিন ভাত এসাঁজ খাবলৈ বৰুৱাটো পিছতে